নমস্কাৰ মই ষ্টুডিঅ'ত ঠিকুনা কাকতি আগবাঢ়িছোঁ আজিৰ বাতৰিলৈ। লাওপাৰা গাঁৱত চুৰে চলালে তাণ্ডৱ, ঘৰত কোনো নথকা সুযোগ লৈ তামোল গছত উঠিল চুৰ। চাওক আমাৰ এই এক প্ৰতিবেদন। হয় ঠিকুনা বৰ্তমান মই উপস্থিত আছোঁ ধাৰখোৱা কলিতাৰ ঘৰত, লাওপাৰা গাঁৱৰ ধাৰখোৱা কলিতাৰ ঘৰত। ইয়াতে যোৱা ৰাতি এজন চোৰক স্থানীয় বাসিন্দাসকলে হাতেলোতে ধৰিছে আৰু সেই চোৰজনক বেয়াকৈ মাৰধৰ কৰিছে স্থানীয় বাসিন্দাসকলে। ইতিমধ্যে আৰক্ষী প্ৰশাসনক তেওঁলোকে খবৰ দিছে, কিন্তু এতিয়ালৈকে ইয়াত আৰক্ষী প্ৰশাসন উপস্থিত হোৱা নাই। কি কাৰণে আৰক্ষী প্ৰশাসন উপস্থিত হোৱা নাই সেইটো এক ৰহস্যপূৰ্ণ বিষয় হৈ পৰিছে। এতিয়া যোৱা ৰাতি এই গভাই চুৰজন এই গভাৰ চুৰজনকে যোৱা ৰাতি ধাৰখোৱা কলিতাৰ ঘৰত হাতেলোতে ধৰাত পৰিছিল। কেমেৰা পাৰ্চনৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দাদা এইফালে আহকচোন। দাদা এই আপোনালোকে যে এই চোৰটো ধৰিলে, চোৰটো মানে কি চোৰ কৰিব আহিছিল? হয়, ৰাতি ঠিক 12মান বজাত আমাৰ ঘৰত কোনো মানুহ নাই, বিহু চাবলৈ গৈছে। ওচৰতে বিহু আছিল, সেই সুযোগ লৈ এই লম্পটটোৱে আমাৰ বাৰীত সোমাইছে। মই 12টা বজাত আহি জাষ্ট শুইছোঁ বিহুৰ পৰা, পিছ মানে দেখিছোঁ বহুত ডাঙৰ শব্দ শুনিছোঁ এটা। শুনি পেলাই ভাবিছোঁ যে মই নিশ্চয় বাৰীৰ পিছত কোনোবা আহিছে। তেতিয়া মই যেতিয়া ওলাই পেলাই চাইছোঁ, তেতিয়া এটা সৰু পোহৰ আছে বাৰীৰ পিছত। মই আচৰিত হৈ ওচৰৰ কেইজন মানুহক খবৰ দিলোঁ। খবৰ দিয়া তেখেতসকল আহি পেলাই মানে হাতেলোতে এজন পাইছে যে গাছৰ ওপৰত, তামোল গছৰ ওপৰত। তেতিয়া তেখেতসকলে বান্ধিছে, মাৰিছে আৰু ৰাতিপুৱাই আমি মানে আৰক্ষীক খবৰ দিছোঁ, এতিয়ালৈকে আহি পোৱা নাই। আচ্ছা, ইয়াৰ আগতে আপোনালোকৰ ঘৰত চুৰ হৈছিল নেকি? নাই, তেনেকুৱা আগতেতো চুৰ হোৱা নাই। মানে কেতিয়াবা হৈছিল যদিও গম নাপাওঁ। মানে মই ইয়াত ঘৰত নাথাকোঁ, প্ৰায় মানে কামৰ সূত্ৰে বেলেগত থাকোঁ। ঘৰৰ মানুহেতো এইবিলাক গমেই নাই। সকলোবোৰ মানুহ এই বিহু চাবলৈ গৈছিল। যি দুই এজন আছিল হয়তো তেওঁলোকৰ সেইবোৰে সিমান হয়তো শুই আছিল, আৰু বাকী ওচৰৰ মানুহবিলাক হয়তো বিহু চাব যোৱাৰ কাৰণে হয়তো চোৰে সুযোগ লৈছিল। চোৰে হয়তো আগৰ পৰাই এই সুযোগটো গ্ৰহণ কৰি আছিল, কিন্তু সুবিধা পোৱা নাছিল। আজি যোৱাৰ মানুহবোৰ বিহু চাব যোৱাৰ কাৰণে সুবিধা পাই তেওঁ হয়তো আজি এই চোৰ কাণ্ডটো কৰিব লগা হৈছে। সেইকাৰণে হয়তো স্থানীয় বাসিন্দাসকলে তেওঁক মাৰধৰ কৰিছে, হাতেলোতে ধৰা পৰিছে। আমি চোৰজনক আমি ভাষ্য সুধিবলৈ লৈছোঁ। আচ্ছা, তুমি ইয়াতে চুৰ কিয় কৰি থাকে? মই চুৰ নহয়। আচ্ছা, তুমি চোৰ যদি নহয় তুমি কেনেকৈ ধৰাত পৰিলা? মই ইয়াতে চুৰ কৰিব অহা নাছিলোঁ, মই ঢকুনা নিবলৈহে আহিছিলোঁ। তুমি ঢকুনা নিবলৈ কিয় আহিছিলা? আমাৰ দুখীয়া ঘৰৰ মানুহ, মোৰ বাথৰুম চাথৰুম একো নাই, আৰু মোৰ বাথৰুম আছে যদিও ইয়াৰে চৰকাৰে বাথৰুম চাথৰুম নিদিয়ে। মোৰ ঢকুনাৰে বেৰা বাথৰুমৰ ঢকুনা, সেইকাৰণে মায়েও দুদিনমানৰ পৰা গালি পাৰি আছিল। পাৰি থকাৰ কাৰণে মই ঢকুনাৰ বেৰা দিবলৈ ঢকুনা নিবলৈ আহিছিলোঁ। আচ্ছা, তুমি ঢকুনা নিবলৈ আহিছে, তুমি ঢকুনাটো তুমি খুজিও নিব পাৰিলা হয়। নহয়, মই দিনত তাৰমানে আহিব সময় নাপাওঁ নহয়। দুখীয়া ঘৰৰ মানুহ ঘৰতে কাম কৰি থাকে, বেৰা দিয়া, কিবা দিয়া, গৰু চোৱা, সেইকাৰণে আৰু মই ৰাতিয়ে আহিলোঁ। হয় ঠিকুনা, এক ৰহস্য যি এক ৰহস্য ফাদিলে আপোনালোকে দেখিবলৈ পাইছোঁ আমাৰ একমাত্ৰ ভিউজ চেনেলত। যি এক ৰহস্যকাণ্ড হৈ আছে ইয়াত। কি কাৰণত চোৰে মাত্ৰ ঢেকুনা, সাধাৰণ 8খন ঢেকুনা চুৰ কৰিব আহোঁতে চোৰে আজি চুৰ কৰাৰ কাৰণে তেওঁ চোৰ হিচাপে আজি স্বীকৃতি পালে, কিন্তু তেওঁ বিশেষ একো চুৰ কৰিব অহা নাছিল। তেওঁ মাত্ৰ 8খন ঢেকুনা চুৰ কৰিছিল। তেওঁ কৈছে যে চোৰৰ ভাষ্যমতে আমি জানিবলৈ পাইছোঁ তেওঁ কোনো চৰকাৰী সাহায্য পোৱা নাই, চৰকাৰৰ পায়খানা পোৱা নাই। সাধাৰণতে পায়খানা যি ঢেকুনাৰ বেৰাৰে, গাঁৱলীয়া ভাষাত আমাৰ যি ঢেকুনাৰ বেৰাৰ পায়খানা নিৰ্মাণ কাৰ্য এইটো চলি আছে গাঁৱলীয়া জেগাত, তেওঁ মাত্ৰ এটা পায়খানা নিৰ্মাণৰ কাৰণে মাত্ৰ মানুহ ঘৰৰ ধাৰখোৱা কলিতাৰ ঘৰত মাত্ৰ 8খন ঢেকুনা নিবলৈ আহিছিল। কিন্তু ৰাতি তেওঁলোকে চুৰ বুলি তেওঁক কৰায়ত্ব কৰিছে আৰু স্থানীয় বাসিন্দাসকলে বেয়াকৈ মাৰধৰ কৰিছে। এক ৰহস্যপূৰ্ণ, আৰু আপোনালোকে অকল আমাৰ ভিউজ চেনেলত দেখাবলৈ পাব যিটো আমাৰ সমগ্ৰ ঘটনা আমি আগুৱাই দেখুৱাই। হৈছে সেই লম্পট চোৰজন, যিয়ে যোৱা ৰাতি সাধাৰণ 8খন ঢকুনা চুৰ কৰাৰ কাৰণে তেওঁ চোৰ হিচাপে স্বীকৃতি পালে। ধাৰখোৱা কলিতাৰ ঘৰৰ মানুহে তেওঁক ধৰিবলৈ কৰায়ত্ব কৰিছে আৰু বেয়াকৈ মাৰধৰ কৰিছে। কেমেৰা পাৰ্চন লাওখোৱা হাজৰিকাৰ সৈতে ঠেৰ ফুকন, ভিউজ লাইভ। চৰকাৰৰ কিছুমান সিদ্ধান্তই জোৰাজুৰি কৰিছে আমাৰ ৰাইজক। সাধাৰণ ৰাইজে এনেকুৱা জ্বালা কলা খাইছে যে চৰকাৰৰ সিদ্ধান্তত চৰকাৰৰ দিনক দিনে পেট্ৰল ডিজেলৰ দাম বঢ়াইছে, আৰু তাৰ কাৰণে সাধাৰণ ৰাইজে বনাব লগা হৈছে এখন বাইকক কাৰ বা তেনেকুৱা ডাঙৰ গাড়ী। আমাৰ ফিউজ লাইভৰ কেমেৰাত বন্দী হৈছে যে এনেকুৱা দৃশ্য, আৰু একমাত্ৰ ফিউজ লাইভত দেখিবলৈ পাব এনেকুৱা দৃশ্য। আমাৰ যি কেমেৰাত বন্দী হৈছে সেয়া দেখিলে হয়তো আপুনি আচৰিত হৈ যাব। চাওক আমাৰ এই এক প্ৰতিবেদন। চেনেলত আপোনালোকে দেখা পাইছে একমাত্ৰ ভিউজ চেনেল, কিদৰে আজি তেলৰ দাম বৃদ্ধিৰ কাৰণে আজি এখন বাইকত ইমানবোৰ ল'ৰা ছোৱালী উঠাই নিব লগা হৈছে। এখন বাইকত ইমানবোৰ ল'ৰা ছোৱালী আজি উঠাই নিব লগা হৈছে, একমাত্ৰ ভিউজ চেনেলত দেখা পাইছে। চাওক আপোনালোকৰ সমগ্ৰ দৃশ্য। তেলৰ দাম বঢ়াৰ কাৰণে এখন বাইকত আজি ইমানবোৰ ল'ৰা ছোৱালী উঠাই নিব লগা হৈছে। এয়া এক নমুনা কি কাৰণে দাম বঢ়াইছে
এয়া আপোনালোকে শুনিবলৈ বিচাৰিব আমাৰ গ্ৰাহকৰ কাৰণে কিহৰ কাৰণে আজি এওঁলোকে এখন বাইকতে ইমানবোৰ ল'ৰা ছোৱালী উঠাই নিবলগীয়া হৈছে কিহৰ কাৰণে আজি ইমানবোৰ ল'ৰা ছোৱালী এই বাইকখনত উঠাই নিব লগা হৈছে তাকে দেখিছে কিদৰে তেলৰ দাম বঢ়াৰ কাৰণে আজি এনেকৈ এখন বাইকত ইমানবোৰ ল'ৰা ছোৱালী উঠাই নিবলগীয়া হৈছে হেৰি দাদা আপুনি যে মানে কি আজি এনেকৈ আনিবলগীয়া হৈছে কাৰণটো কি তেলৰ দাম বহুত হৈছে না দুখন তিনিখন বাইক যাবলৈ গ'লে বহুত পইচা খৰচ হৈ যায় 1 লিটাৰ তেলৰ দাম এতিয়া 78 হৈছে সেইটো কাৰণে হয় কেমেৰা পাৰ্চন লাওখোৱাক আমি সমগ্ৰ দৃশ্যটো ভালদৰে দেখুওৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কিদৰে এখন বাইকত আজি ইমানবোৰ ল'ৰা ছোৱালী উঠাই নিবলগীয়া হৈছে তেলৰ দাম আচলতে যিদৰে মাহে মাহে আজি চৰকাৰে মাহে মাহে মোটামুটি পেট্ৰল ডিজেলৰ দাম বঢ়াই আছে সেইটোৰ কাৰণে আজি এখন বাইকত 5জনকৈ ল'ৰা ছোৱালী উঠাই নিবলগীয়া হৈছে এয়া এক নমুনা আপোনালোকে আকৌ দেখিবলৈ পাব কেমেৰা পাৰ্চন লাওখোৱাৰ সৈতে থেতেৰি ফুকন ফিউজ লাইভ আজিৰ বাতৰি ইমানেই আজি বাতৰি পাৰি মই ঠিকনা পাতি বিদায় মাগিছোঁ হাই মই জগদীশ টুনু কলিতা হাই মই কৌশিক পাঠক আমাৰ এই নতুন ফিউজ চেনেল আপোনালোকে চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এই বাতৰিত পাব আমাৰ নতুন নতুন ধৰণৰ আপোনালোকে কমেডি ভিডিঅ' কমেডি চাবলৈ নাপাহৰিব কিন্তু এইবিলাক চাবলৈ নাপাহৰি কিন্তু একমাত্ৰ এইটো- আমাৰ ফিউজ চেনেলত আৰু এইটো কোনো হাৰ্ডলি নল'ব আমাৰ এই ভিডিঅ'বিলাক ফানি হয় চাই থাকিব ফিউজ লাইভ ঘণ্টা বাদানটো টিপি দিব